কৰি লওক ঘৰখন চাই লওক হেল্ল' ইকবাল হেল্ল' হোৱাটছএপত আছোঁ ভিডিঅ' কল কৰোঁ কি ক'লা ভিডিঅ' কল কৰিবা ঠিক আছে ৰ'বা 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 অলপ ৰ'বা হাই আল্লাহ ভিডিঅ' কল কৰিব মইতো ফাঁকি দিছিলোঁ মই বহুত ধনী মানুহ বুলি ৰহিম চাচাৰ ঘৰতে নেটৱৰ্ক নাই নেকি তোমাৰ তাত ভালকৈ দেখা নাই ভালকৈ দেখুৱাচোন কি ক'লা ভালকৈ দেখা নাই ৰ'বা দেখিছানে তুমি ৰুমটো চাওঁ ৰ'বা ৰ'বা মই ভিতৰত যাই আছোঁ ৰ'বা ৰ'বা এইটো দেখিছানে ভালকৈ চাই লোৱা এক মিনিট পিছত ফোন কৰি আছোঁ হা পিছত কৰিবা ঠিক আছে কৰিবা পিছত কৰিবা ঘৰলৈ যাওঁ মই ইমান ধুনীয়া ঘৰ ই মোক সঁচাই কৈছিল ইয়াৰ লগত গ'লে মোৰ বহুত সুখ হ'ব হেল্ল' কি ক'লা আব্বাই তোমাৰ বিয়া ঠিক কৰিছে তুমি কি বিয়া হ'বা না না তুমি মৰা কথা নক'বা তুমি মৰি গ'লে আমাৰ কি হ'ব কি ক'লা ঠিক আছে আজি বাৰু তোমাক মই গধূলিকৈ লৈ আহিম তুমি ওলাই থাকিবা ৰেশমাক আনিম বুলি ভাবিলোঁহে এতিয়া চালমাক কি কৰিম হাই আল্লাহ কি জ্বালা ঐ যে কি হৈছে এত চিন্তা কেন লিগা তোমাৰ কি মাইকী মাৰা গেছে ওই যে সালমা আমি বহুত টেনশনে আছি সকালে সকালে মাথা খারাপ করবেন না আমি কথা বলে তোমার মাথা খারাপ হয় তুমি থাকো আমি যাই হাই হাই কি কথা বললাম এফালে সালমা এফালে রেশমা আজকে কি হয় আমার লগে ঠিক নাই রে হে আল্লাহ বাঁচা পারো বিয়ে দেখা যাবে পারো কিন্তু ভয় লাগি আছে নহয়তো তুমি কিয় ভয় কৰিছা মই আছো নহয় তুমি চিন্তা নকৰিবা বলা বলা একো নহয় আহা এইটো কাৰ ঘৰ আমি কাৰ ঘৰ আহিলো এইখনেতো মোৰ ঘৰ কিয় তুমিতো দেখিছিলা সেইদিনা মই দেখা ঘৰখনটো এইখন নহয় তুমি মোক ফাঁকি দিলা ওই যে এটাকে ইকবাল এও কোন এইটা আমার মাইকি কি তুমি আৰু একটা আল্লি আজকা তোমারে আমি ছাড়বো না Run. তোমাক তো আমি আহি কিনে দিছি